Namaskar, welcome to my channel Gyanam. Today I will discuss about prime and composite number. মৌলিক আৰু যৌগিক সংখ্যা। এই মৌলিক আৰু যৌগিক সংখ্যা কি? কোনবোৰ সংখ্যাক আমি মৌলিক আৰু যৌগিক সংখ্যা বুলি কওঁ আৰু কিয়? এই গুটেখিনি কথাকে আজি একেবাৰে চমুকৈ আমি ভিডিঅ'টোত আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মৌলিক সংখ্যা। মৌলিক সংখ্যা কাক বোলে? যিবোৰ সংখ্যাৰ উৎপাদক দুটা, এটা হৈছে 1 আৰু আনটো হৈছে সংখ্যাটো নিজে, সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কয়। আকৌ এবাৰ কৈছোঁ, যিবোৰ সংখ্যা উৎপাদক দুটা, এটা হৈছে 1 আৰু আনটো হৈছে সংখ্যাটো নিজে, সেইবোৰকে আমি মৌলিক সংখ্যা বুলি কওঁ। যদি উদাহৰণ হিচাপে লওঁ 7ক কিহেৰে হৰণ কৰিব পাৰি? আমি 7ক 1ৰে হৰণ কৰিব পাৰি। 1ৰে হৰণ কৰিলে 7 বাৰ যাব, আৰু আমি 7ক হৰণ কৰিব পাৰোঁ 7ৰে কৰিলে এবাৰ যাব। অৰ্থাৎ 7টো এনেকুৱা এটা নাম্বাৰ যাক 1ৰে হৰণ কৰিব পাৰি আৰু সি নিজে অৰ্থাৎ 7ৰে হৰণ কৰিব পাৰি। এনেবোৰ সংখ্যাকে আমি মৌলিক সংখ্যা বুলি কওঁ। আমি আৰু উদাহৰণ ল'ব পাৰোঁ। আমি 13টো ল'ব পাৰোঁ। আমি 13ক 1ৰে ডিভাইড যাব, 13 বাৰ যাব, আৰু 13টোক 13ৰে ডিভাইড যাব, এবাৰ যাব। অৰ্থাৎ যিবোৰ সংখ্যা উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে, সেইবোৰ সংখ্যাকে আমি মৌলিক সংখ্যা বুলি কওঁ। এতিয়া কথা হ'ল 1টো মৌলিক নে যৌগিক? 1 সংখ্যাটো আমি মৌলিক সংখ্যা বুলি ক'ব নোৱাৰোঁ। কিহৰ কাৰণে? আমি আগতেই কৈছোঁ যে যিবোৰ সংখ্যা উৎপাদক দুটা, কিন্তু 1ৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ 1ৰ উৎপাদক এটাহে, সেইটো হৈছে 1। গতিকে সেইকাৰণে 1টো মৌলিক নহয় আৰু যৌগিকো নহয়। গতিকে মৌলিক সংখ্যা আমি বুজি পালোঁ, যিবোৰ সংখ্যা উৎপাদক দুটা, এটা হৈছে 1 আৰু এটা হৈছে সংখ্যাটো নিজে, সেইবোৰ সংখ্যাকে আমি মৌলিক সংখ্যা বুলি কওঁ। এতিয়া কোনো এটা সংখ্যা মৌলিক হয় নে নহয়, সেই কথাটো আমি কেনেকৈ প্ৰমাণ কৰিম? মই এটা সংখ্যা লৈছোঁ 277। এই সংখ্যাটো মৌলিক হয় নে নহয়, আমি সেইটো কেনেকৈ প্ৰমাণ কৰিম? তাৰ কাৰণে মই প্ৰথমতে এনেকুৱা এটা নাম্বাৰ ল'ম, যিটো নাম্বাৰ আমি যদি স্কুৱেৰ কৰোঁ, বৰ্গ কৰোঁ, তেনেহ'লে আমি ইয়াৰ ওচৰত পাব বিচাৰিম। যদি মই 16 লওঁ, 16 স্কুৱেৰ কৰিলে কিমান পাম আমি? 256। যদি আমি 17 লওঁ, 17 স্কুৱেৰ কৰিলে কিমান পাম? 289। আমি দেখিলোঁ যে 277 নাম্বাৰটো 289তকৈ সৰু, 256তকৈ ডাঙৰ আৰু 289তকৈ সৰু। গতিকে ইয়াত আমি এই ডাঙৰটো ল'ব লাগিব। হ'ল? ইয়াৰ পৰা আমি পালোঁ 17 স্কুৱাৰ মানে হৈছে 289, যিটো 277তকৈ ডাঙৰ। এতিয়া আমি 17তকৈ সৰু যিবোৰ মৌলিক সংখ্যা আছে, আমি সেইবোৰ বাছি উলিয়াব লাগিব। আমি জানো 17তকৈ সৰু মৌলিক সংখ্যা কি কি আছে? 2 আছে, 3 আছে, 5 আছে, 7 আছে, 11 আছে আৰু 13 আছে। 2, 3, 5, 7, 11 আৰু 13। এইকেইটা হৈছে 17তকৈ সৰু মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ। এতিয়া আমি জানো যে 2, 3, 5, 7, 11 আৰু 13 এই সংখ্যাকেইটাৰে 277ক ডিভাইড কৰিব নোৱাৰি। ইয়াত 2য়ে নোৱাৰি, 3, 5, 7, 11 আৰু 13 এটা সংখ্যা আমি 277ক ডিভাইড কৰিব নোৱাৰোঁ। গতিকে আমি গম পালোঁ যে 277 হৈছে এটা প্ৰাইম নাম্বাৰ, অৰ্থাৎ মৌলিক সংখ্যা। এতিয়া এইবোৰ সংখ্যা কেনেকৈ ডিভাইড কৰিব পাৰি
তাৰ ওপৰতো মই এটা ভিডিঅ' বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰত গৈ সেইটো চাই ল'ব পাৰিব এতিয়া আমি সেইটো কথা আলোচনা নকৰি সংখ্যাবোৰ কেতিয়া বিভাজ্য হয় গতিকে আমি 17 তলৰ যিবিলাক মৌলিক সংখ্যা আছে এই সংখ্যাবোৰ আমি বাছি উলিয়ালোঁ এই সংখ্যাবোৰেৰে 277ক হৰণ যায় নেকি চালোঁ আমি গম পালোঁ যে এটা সংখ্যা ইয়াক হৰণ নাযায় গতিকে 277 এটা মৌলিক সংখ্যা এতিয়া আমি আৰু এটা এক্সাম্পল ল'ম মৌলিক সংখ্যাৰ বাছনিৰ ক্ষেত্ৰত এবাৰ মই আন এটা নম্বৰ ল'লোঁ সেইটো হৈছে 106 এতিয়া এই 106 টো মৌলিক হয় নে নহয় আমি সেইটো চাম প্ৰথমতে এনেকুৱা এটা নম্বৰ ল'ম যিটো নম্বৰ আমি স্কয়াৰ কৰিলে ইয়াৰ ওচৰতে পাম বা ইয়াতকৈ অলপ ডাঙৰ যদি মই 10 স্কয়াৰ কৰোঁ মই পাম 100 যদি 11 স্কয়াৰ কৰোঁ তেতিয়া পাম 121 গতিকে 11 টো ইয়াতকৈ ডাঙৰ গতিকে মই এটো কেল এতিয়া মই 11 তকৈ অৰ্থাৎ আমি গম পালো যে 11 স্কয়াৰ মানে হৈছে 121 যেটো 106 তকৈ ডাঙৰ এতিয়া মই 11 তকৈ সৰু যিবোৰ মৌলিক সংখ্যা আছে সেইবোৰ ল'ম এতিয়া আমি চাও কি কি আছে 2 আছে 3 আছে 5 আছে 7 আছে এতিয়া 2 3 5 7 এই নম্বৰ কেইটাৰে 106ক হৰণ যায় নেকি ডিভাইডেড হয় নেকি ইয়াত আমি গম পালো যে 2 2 আছে ইয়াত 2 আছে ইয়াতো যুগ্ম সংখ্যা আছে তে 2 ইয়াক কি হ'ব হৰণ যাব গতিকে ইয়াৰ তলৰ যিকোনো এটা মৌলিক সংখ্যা ইয়াক হৰণ যায় গতিকে আমি গম পালো যে 106 টো এটা মৌলিক সংখ্যা নহয় যদি এইকেইটা এটা হৰণ নগল হয় তেতিয়া হলে 106 বা যেটো নম্বৰ আমি ললো হয় সেইটো এটা মৌলিক সংখ্যা হল হয় যেহেতু ইয়াৰ যিকোনো এটা ইয়াক হৰণ গৈছে গতিকে ই মৌলিক সংখ্যা নহয় এনেকৈ আমি মৌলিক সংখ্যা বাছনি কৰিব পাৰো এতিয়া আহিলে যৌগিক সংখ্যা কাক বোলে what is composite number যিবোৰ সংখ্যা উৎপাদক দুটাতকৈ অধিক সেইবোৰ সংখ্যাকে যৌগিক সংখ্যা বুলি কয় এটা উদাহৰণ ললো 4 প্ৰথমতে আমি ইয়াৰ উৎপাদকবোৰ উলিয়াম 1 into 4 2 into 2 এটা ইয়াৰ উৎপাদক আমি পালো 1 2 আৰু 4 গতিকে 4 এটা হ'ব যৌগিক সংখ্যা কিহৰ কাৰণে ইয়াৰ উৎপাদক হৈছে 1 2 আৰু 4 মানে দুটাতকৈ অধিক যদি আমি আৰু এটা উদাহৰণ লওঁ 12 টো লওঁ 1 into 12 2 into 6 3 into 4 ইয়াত 12 ৰ উৎপাদক হ'ব 1 2 3 4 6 আৰু 12 যেহেতু ইয়াত উৎপাদক দুটাতকৈ অধিক আছে গতিকে 12 এটা যৌগিক সংখ্যা হ'ব গতিকে আমি গম পালো যিবোৰ সংখ্যা উৎপাদক দুটাতকৈ অধিক সেইবোৰ সংখ্যাই হ'ব যৌগিক সংখ্যা যদি ভিডিঅটো চাই ভাল পালে তেনেহলে ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেল জ্ঞানম